বিমলা অ মা এই পাহি কিন্তু বৰ মূৰৰ ওপৰত উঠিছে দেই মেট্ৰিক পাছ কৰিলে BA পাছ কৰিলে সেই এতিয়া বোলে MA নো কি সেয়াও বোলে পঢ়িব সেই ইমান পঢ়িলে দেখোন তাৰ বুঢ়ীয়ে হ'বগৈ পিছত সৌ আমেৰিকা নে আফ্ৰিকাৰ পৰা সেই কলা বান্দৰ এটা আনিব লাগিব মা পাহিৰ পঢ়াত বৰ মন তাই হেনো পঢ়ি শুনি কিবা এটা কৰি আমাৰ দায়িত্ব ল'ব হিৰো এই চেনি নিমখৰ পাৰ্থক্য নাজানা ছোৱালীজনীয়ে আমাক চাকৰি কৰি খুৱাব হেৰো সৌ সিদিনা চাহ বনাব আহিছিলোঁ চেনি সলনি নিমখে ঢালিলে খুৰী চাউল চালিছে হ'বলা এই বোলো খবৰ এটাকে লওঁগে এই ভালে কৰিলি দে কিয় বিমলা এই জীয়েৰেচোন ইমান ডাঙৰকে পাছ কৰিলে তই নিবোকা লাগি আছ নাই বাইদেউ ফুলকেইজোপা অলপ শুকাই গৈছে তাকে অলপ পানী দিছোঁ পিছে পাহিৰ ক'লে গ'ল এটা খবৰ এটাকে লওঁ বোলো পাহিমা চাওঁ দেখিবলৈকে নাইচোন খুৰী হ'ব আইৰে ভাল হ'ব দে হেৰি নহয় পাহি এই BA পাছ পৰিলা হ'বলা এতিয়া MA নে কি সেইডাল পঢ়িবা হেনো খুৰী ইমান কষ্ট কৰি পঢ়িছোঁ যেতিয়া আৰু কেইবছৰমান পঢ়ি চাকৰি এটা কৰিব পাৰিলেহে মনটো ভাল লাগিব এই কেইবছৰমান মানে নোৱাৰ ছোৱালী মানুহৰ চাকৰি সেই পাকঘৰত চাহ বনোৱা ভাত বনোৱাহে সেই এইবোৰ পঢ়া শুনা ধান্দা মূৰৰ পৰা উলিয়া আইতা ছোৱালী মানুহৰ যে অকল পাকঘৰতে চাহ বনোৱা ভাত বনোৱা এই ভুল ধাৰণাবোৰ কেতিয়া শেষ হ'ব তোমাৰ চুপ থাক লাই দিওঁতে মাথাৰ ওপৰত উঠিছ বিমলা এটোৰে সংস্কাৰ পাহি তই ভিতৰলৈ যাচোন নাপায় নহয় ডাঙৰৰ মুখে মুখে কথা ক'বলৈ মা তই যা বুলি কৈছো নহয় যা সেই মানে খুৰী আপুনি যি ভাবিছে ভালে ভাবিছে বুজিছে এই ছোৱালী মানুহক পঢ়ুৱাই ইমান লাভ নাই এই আমাৰ ফাগুনিবৰ জীয়েকক দেখা নাই জানো ইমান পঢ়ি শুনি কিনো ফুলডাল ফুলালে কোনোবাচোন পটলং পিন্ধাডালে পলাই গ'ল সোনকাল ল'ৰা এটা চাই আমাৰ একো বিয়াখন কিয় হয় দিয়ক খুৰী পঢ়াব শুনাব নালাগে আনৰ দৰে লোকৰ ঘৰত লগোৱা যুজুৱাহে কৰিব লাগে খা বাপেকে বৌ চি মিনতি তোৰ পেটটো ক'লা কেৰাহীতকৈও লেতেৰা কি যে পাওঁ নহয় এইবোৰ লোকৰ ঘৰত লগোৱা যুজুৱা কৰি কি মই কোলা কেৰাহী হেৰ' নিজেহে একে বৰ বগা তিলৰ লাৰুজনী দেখিছো নহয় জীয়েকে কি ফুলডাল ফুলালে এই মিনতীয়ে যি কয় সঁচা কয় চা মিনতি মোৰ ছোৱালীজনীয়ে তোৰ খোৱা বাটত বিষ ঢালিলেকে নাই নহয় আৰু তই তাইৰ কথা বেয়াকৈ কিয় কবি আৰু ৰচোন মোৰ ছোৱালীজনী যে পলাই গ'ল আৰু পাহিও যে পলাই যাব সেইটো তই কিয় ভাবিলি হ'লেও নহ'লেও আমি তাইক বিয়া দিম আমি মান সন্মানলৈ ভয় কৰিব বুজিছা মা ফাগুনিবৰ কথাটো এইবোৰ নহ'ব চাওক খুৰী আমাৰ সমাজত ল'ৰাৰ স্থান বহুত ওপৰত আৰু আপুনিওতো আগৰ পৰা পায়ে আহিছে এতিয়াও যদি একেটা ভুলকে কৰে হ'ব জানো কি এইটো কিবা লটাৰী ফোন নেকি নিলে মোৰ ছাগলী বেছি পোৱা পইচা কেইটা গোটেই পাহিমা চাচোন কি হ'ল পাহিমা চাচোন কি হ'ল চাওঁ খুৰী চাচোন এইটো কি হৈ গ'ল এয়া ফ্ৰড কল আপুনি কথা পাতি থাকোঁতেই কোনোবা দুষ্কৃতি লোকে আপোনাৰ পইচাটো কাটি নিলে ৰ'বক মই বেংকৰ লগত কথা পাতো চিন্তা নকৰিব খুৰী পইচাটো ৰিফাণ্ড হ'ল এয়া লওক ভগৱান তই নথকা হ'লে
মই আজি পুলিচৰ ওচৰ গৈ নোপোৱাৰ আগতে চেণ্ডেল জোক হৈ গ'ল হয়। সঁচাকৈ খুৰী, আপোনাৰ নাতিনীকে পঢ়িছে কাৰণেহে আজি মিনতিৰ টকাকেইটা ঘূৰাই পালে। আমাৰ দৰে পঢ়া শুনা নথকা হ'লে আজি তাই পইচাকেইটা ঘূৰাই পালেহেঁতেন নে? হয় দিয়ক খুৰী, মই এতিয়া বুজি পাইছোঁ। ছোৱালীয়ে কেৱল ৰন্ধা বঢ়া শিকি থাকিলেই নহ'ব, বাহিৰৰ জগতখনকো শিকিব লাগিব। অ' মা, তোক বৰ জ্বালা দিলোঁ ন? আজি ফাগুনীয়া কথাবোৰ নুবুজোৱা হ'লে মই সেই অন্ধবিশ্বাসী হৈ থাকিলোঁ হয়। তোক পোহৰৰ বাট দেখুৱাবলৈয়ে নোৱাৰিলোঁ হয়। আইতা, মই তোৰ বিয়াৰ বাবে জমা কৰি থোৱা টকাকেইটা তোৰ পঢ়াৰ নামত খৰচ কৰিম। সঁচাকৈ আইতা? আৰু চাবি কিন্তু চাকৰি পোৱাৰ পিছত মোৰ এই ভগা চোতালখন মেৰামতি কৰিবলৈ নাপাহৰিবি। কিয় বিমলা, আজি ৰাতি সাঁজটো ইয়াতে খাই দিওঁ নেকি? নে কি কোৱা বৌ? আকৌ এই হিন্দীত কি কয় এইটো? এই বেটি বাচাও, বেটি বাচাও বেটি পঢ়াও। দেখিলে নহয়, গতিকে সময় থাকোঁতেই ভুল ধাৰণাবোৰ দূৰ কৰি নাৰীৰ ওপৰত দিনক দিনে বাঢ়ি যোৱা অত্যাচাৰবোৰ বিনাশ কৰি সবল শক্তিশালীৰ গৰাকী কৰি তোলোৱা হওক প্ৰতিগৰাকী নাৰী। নহ'লে এদিন দানৱৰ সমাজত তলমূৰ কৰি থাকিব লাগিব মানৱ নামৰ প্ৰতিটো ক্ষুদ্ৰ প্ৰাণী। ধন্যবাদ।